হেল্ল' এভৰিৱান, মোৰ নাম হৈছে ধ্ৰুৱ, তোমালোকে জানাই। আজি আমি দশম শ্ৰেণীৰ এটা চেপ্টাৰ আৰম্ভ কৰিবলৈ ওলাইছোঁ, এচিড, ক্ষাৰক আৰু লৱণ। তাৰ আগতে কিন্তু এটা দুটা কথা পাতি লওঁ ন তোমালোকৰ লগত। প্ৰথম কথাটো হৈছে যে তোমালোকৰ ইউনিট টেষ্ট যিহেতু হৈ গ'ল, এতিয়া সেই ইউনিট টেষ্টৰ এক্সামবোৰ কেনেকুৱা হ'ল, মানে ছায়েন্স হওক বা মেথছ হওক, তোমালোকে কিমান পাইছা যদি জনোৱা তেতিয়া মই ভাল পাম। নিজৰ নামটো লিখি পেলাই তোমালোকে আমাৰ যিটো কমেণ্ট ছেকশ্যন আছে তাত তোমালোকে কিমান মাৰ্কছ পাইছা আৰু কিহৰ ভিতৰত, হয়তো তোমালোকৰ স্কুলত 45ৰ ভিতৰত হ'ব পাৰে, নাইবা এনেকুৱাও হ'ব পাৰে 50ৰ ভিতৰতো হ'ব পাৰে। গতিকে কিহৰ ভিতৰত কিমান মাৰ্কছ পাইছা জনালে মোৰ ভাল লাগিব। এতিয়া আমি আজি যিটো চেপ্টাৰ আৰম্ভ কৰিবলৈ লৈছোঁ সেই চেপ্টাৰটোৰ নাম তোমালোকে দেখা পাইছা। চেপ্টাৰটোৰ নাম হৈছে এচিড, ক্ষাৰক আৰু লৱণ। ক্লাছ 10ৰ এক্সাৰচাইজৰ আমি যিখিনি কুৱেশ্যন আছে সেইখিনি কৰিবলৈ চেষ্টা কৰিম। একদম প্ৰথম যিটো প্ৰশ্ন আছে সেই প্ৰশ্নটো কি চাবা, এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে, ইয়াৰ pH হ'ব পাৰে। ৰঙা লিটমাছ নীলা কৰিছে, pH কি হ'ব পাৰে সুধিছে। যে তোমালোকক মই কৈ থওঁ যে এচিড যিবোৰ হয়, এচিডৰ pH সদায় কি থাকে, এচিডৰ pH সদায় 7ৰ পৰা 7ৰ তলত থাকে, মানে 7তকৈ কম হয়। আৰু যিবোৰ ক্ষাৰক হয়, ক্ষাৰকৰ pHটো কি হয়, 7তকৈ বেছি থাকে। এতিয়া ৰঙা লিটমাছ নীলা কৰাৰ কথা কৈছে। মই তোমালোকক এটা একদম শ্বৰ্ট ট্ৰিক দিম দেই। BAR এই শব্দটো মনত ৰাখিবা। এই শব্দটোত কি কৰিবা, বি মানে হৈছে একচুৱেলি ব্লু। তাৰপিছতে আৰ যিটো আছে, আৰ মানে হৈছে কি, আৰ মানে হৈছে ৰেড। ঠিক আছে, বি মানে ব্লু, আৰ মানে ৰেড, আৰু তাতে এটা মাজত আখৰ আছে, সেইটো এ মানে হৈছে এচিড। গতিকে আমি কি বুজিলোঁ যে এচিডবোৰে নীলা লিটমাছ ৰঙা কৰে। এচিডবোৰে নীলা লিটমাছ ৰঙা কৰে। ব্লু ষ্টেণ্ডছ ফৰ দ্য ব্লু কালাৰ অফ লিটমাছ, এ ষ্টেণ্ডছ ফৰ এচিড, এণ্ড আৰ ষ্টেণ্ডছ ফৰ ৰেড কালাৰ। এতিয়া কথাটো হ'ল, আমাক সুধিছে ৰঙা লিটমাছ নীলা কৰাৰ কথা। এচিডে যদি ৰঙা লিটমাছ নীলা কৰে, এচিডে যদি নীলা লিটমাছ ৰঙা কৰে, তেতিয়াহ'লে ক্ষাৰকে কি কৰিব, ৰঙা লিটমাছ নীলা কৰিব। গতিকে নিশ্চয় ক্ষাৰক হ'ব লাগিব। আৰু ক্ষাৰকৰ pH সদায় কি হয়, 7তকৈ বেছি হয়। এতিয়া 7তকৈ বেছি pH কোনটো আছে, 10 আছে। গতিকে আমাৰ যিটো কাৰেক্ট অপশ্যন হ'ব, কাৰেক্ট অপশ্যনটো কি হ'ব, 10। এতিয়া আমি ছেকেণ্ড প্ৰশ্নটোলৈ যাওঁ। এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্ৰৱটোত কি থাকে সুধিছে। একদম সহজ প্ৰশ্ন। এই প্ৰশ্নটোৰ উত্তৰ হ'ব হাইড্ৰ'ক্লৰিক এচিড, HCl। তাৰপিছত আমি থাৰ্ড প্ৰশ্নটোলৈ যাওঁ। ছ'ডিয়াম হাইড্ৰক্সাইড দ্ৰৱ এটাৰ 10 মিলিলিটাৰে HCl দ্ৰৱ এটাৰ 8 মিলিলিটাৰ সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। এইটো মই লিখি দিছোঁ, চাবা দেই। ছ'ডিয়াম হাইড্ৰক্সাইড NaOH, ঠিক আছে। NaOHৰ কি হয়, NaOHৰ 10 মিলিলিটাৰ যদি লওঁ, 10 মিলিলিটাৰ ল'লে HCl কিমান প্ৰশমিত কৰিব পাৰে 8 মিলিলিটাৰ। এতিয়া মই যদি NaOH 20 মিলিলিটাৰ লওঁ, NaOH কিমান লৈছোঁ, 20 মিলিলিটাৰ লৈছোঁ। যদি 20 মিলিলিটাৰ লৈছোঁ, তেতিয়া ইয়াত কি হৈছে, 10ৰ পৰা 20 হ'ল, মানে বস্তুটো ডাবল হ'ল। সেইকাৰণে HClও কি হ'ব, 8ৰ পৰা তাৰ ডাবল হ'ব, মানে 16 মিলিলিটাৰ হ'ব। গতিকে প্ৰশ্নটোৰ বিনা দ্বিধাই উত্তৰটো কি হ'ব, উত্তৰটো হ'ব 16 মিলিলিটাৰ, যিটো হৈছে অপশ্যন ডি। এইটো কাৰেক্ট অপশ্যন হৈছে ডি। তাৰপাছতে আমি যাওঁ 4 নম্বৰ প্ৰশ্ন। 4 নম্বৰ প্ৰশ্নত কি আছে, অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়। একেবাৰে সহজ প্ৰশ্ন এইটো। আৰু এইটো তোমালোকে জানাই, অজীৰ্ণতা কি হয় সেইটো গম পোৱা, কিতাপত ধুনীয়াকৈ লিখি থোৱা আছে। আৰু সেইটো হৈছে কি, অম্লনাশক, এণ্টাচিড বুলি কোৱা হয় ইংৰাজীত। তাৰপাছতে আহিলে 5 নম্বৰ প্ৰশ্ন। সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা। এতিয়া শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ এইবোৰ চেপ্টাৰ নম্বৰ 1ত আছে, ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। সেই চেপ্টাৰটোৰ এতিয়ালৈকে কুৱেশ্যন এনচাৰ দিয়া হোৱা নাই, কিন্তু মই তোমালোকক সোনকালে দিবলৈ ট্ৰাই কৰিম। এতিয়া প্ৰথম যিটো প্ৰশ্ন আছে, লঘু ছালফিউৰিক
লঘু সালফ্ৰিক এচিড আছে মানে H2SO4 জিংকৰ গুৰিৰ সৈতে বিক্ৰিয়া এই বিক্ৰিয়াটো কিন্তু এই বিক্ৰিয়াটো তোমালোকে চেপ্টাৰ 1ত চালেও পাই যাবা জিংক আৰু সালফ্ৰিক এচিডৰ বিক্ৰিয়াটো তোমালোকে চেপ্টাৰ 1ত চাবা ধুনীয়াকৈ পাই যাবা লঘু সালফ্ৰিক এচিড এতিয়া শব্দ সমীকৰণ লিখিব লাগে ন শব্দৰ সহায়ত প্ৰকাশ কৰিব লাগিব লঘু সালফ্ৰিক এচিড লিখিলোঁ যোগ জিংক লিখিলোঁ এতিয়া জিংকৰ লগত লঘু সালফ্ৰিক এচিডে যদি বিক্ৰিয়া কৰে তেতিয়া জিংক সালফেট উৎপন্ন হয় লগতে হাইড্ৰজেন গেছ উৎপন্ন হয় জিংক সালফেট আৰু হাইড্ৰজেন গেছ সালফ্ৰিক এচিড H2SO4 Zn জিংক তাৰ পাছতে ZnSO4 জিংক সালফেট উৎপন্ন হৈছে আৰু H2 কি হৈছে H2 এটা বিক্ৰিয়াজাত পদাৰ্থ এটো গেছ হিচাপে উৎপন্ন হ'ব খালি ইয়াৰ সমীকৰণটো আমি বেলেগকৈ একো সন্তুলিত কৰাৰ প্ৰয়োজনেই নাই কাৰণ এই সমীকৰণটো কি হৈ আছে সন্তুলিত হৈ আছে তাৰ পাছতে অপচন বি লঘু হাইড্ৰক্লৰিক এচিডে মেগনেছিয়াম ফিটাৰে সৈতে বিক্ৰিয়া কৰে লঘু হাইড্ৰক্লৰিক এচিড আৰু মেগনেছিয়াম ফিটা এতিয়া মেগনেছিয়ামে HCl ৰ লগত বিক্ৰিয়া কৰিলে মেগনেছিয়াম প্লাছ HCl ভাবা মেগনেছিয়ামে ক্লৰিনৰ লগত কি কৰিব ইলেক্ট্ৰনৰ আদান প্ৰদান কৰিব আৰু আদান প্ৰদান কৰিলে MgCl2 গঠন হ'ব মেগনেছিয়াম ক্লৰাইড আৰু লগতে হাইড্ৰজেন গেছ গঠন হ'ব এইটোত খালি আমি কি কৰিবলগীয়া হৈছে সন্তুলিত কৰিবলগীয়া হৈছে এফালে দুই এটা দিব লগা হ'ল কিহৰ আগত HCl ৰ আগত যাতে সমীকৰণটো সন্তুলিত হৈ যায় এইখিনিলৈকে হৈ গ'ল নেক্সট আমি ট্ৰাই কৰিম C2 তোমালোকে চোৱা লঘু সালফ্ৰিক এচিডে এলুমিনিয়াম পাউডাৰৰ সৈতে বিক্ৰিয়া কৰে লঘু সালফ্ৰিক এচিড আছে সি আকৌ কি কৰিছে এলুমিনিয়াম পাউডাৰৰ লগত বিক্ৰিয়া কৰিছে সালফ্ৰিক এচিড আছে এলুমিনিয়াম গোটা অৱস্থাত থাকিব সলিড ষ্টেট লিখা হৈছে 3H2SO4 একুৱাছ মানে পানীৰ লগত মিক্সাৰ বনাই থোৱা আছে তাৰ পাছতে এলুমিনিয়াম সালফেট উৎপন্ন হৈছে এলুমিনিয়াম আৰু এফালে সালফেট লগ লাগি এলুমিনিয়াম সালফেট গঠন কৰিব তাৰ সংকেত তোমালোকে জানা আৰু এফালে তোমাৰ হাইড্ৰজেন গেছ উৎপন্ন হ'ব এতিয়া এচিডৰ লগত ধাতুৱে বিক্ৰিয়া কৰিছে গতিকে ইয়াত অবভিয়াছলি কি হ'ব এটা লৱণ উৎপন্ন হ'ব Al2SO4 3 এটো সমীকৰণ সংকেত তোমালোকে জানা আৰু এফালে হাইড্ৰজেন গেছ উৎপন্ন হ'ব লিখা হৈ গ'ল আৰু সন্তুলিত কৰিবলৈ এফালে 3 দিব লগা হৈছে এফালে কিমান দিব লগা হৈছে এফালেও 3 দিব লগা হৈছে এফালে 3 বাওঁহাতে কিহৰ লগত দিব লগা হ'ল H2SO4 ৰ লগত বা তাৰ আগত আৰু এফালে সোঁহাতে H2 মানে হাইড্ৰজেন গেছৰ আগত তাৰ পাছতে ডি অপশ্যনটোলৈ যাওঁ ডি কুৱেশ্যন নম্বৰ ডি টো চাবা লঘু হাইড্ৰক্লৰিক এচিডে লুৰ গুৰিৰ সৈতে বিক্ৰিয়া কৰে HCl হাইড্ৰক্লৰিক এচিড HCl এটো তোমাৰ শব্দ সমীকৰণ লিখা আছে ধুনীয়াকৈ লঘু হাইড্ৰক্লৰিক এচিড যোগ আইৰণ ট্ৰাইক্লৰাইড উৎপন্ন হ'ব আৰু লগতে কি উৎপন্ন হ'ব হাইড্ৰজেন গেছ উৎপন্ন হ'ব 6HCl প্লাছ 2Fe এফালে কি উৎপন্ন হৈছে FeCl3 এটো ফেৰাছ ক্লৰাইড নহয় দিছ ইজ ফেৰিক ক্লৰাইড উৎপন্ন হৈছে আৰু লগতে কি উৎপন্ন হৈছে হাইড্ৰজেন গেছ উৎপন্ন হৈছে খালি আমি সমীকৰণটো সন্তুলিত কৰিবলৈ ইয়াত বহুত কেইটা বস্তু দিব লাগিব সন্তুলিত কৰাৰ বস্তুটো মই তোমালোকক এতিয়ালৈকে শিকোৱা নাই কিন্তু তোমালোকে সমীকৰণটো চালে গম পাবা যে কেনে ধৰণে সন্তুলিত কৰিব লাগে বা তাৰ ওপৰত মই ভিডিঅ' বনাম অতি সোনকালে সেইটো তোমালোকে চাব পাৰিবা 6HCl হাইড্ৰক্লৰিক এচিডৰ আগত কি দিব লাগিব 6 দিব লাগিব Fe আগত কি দিব লাগিব 2 দিব লাগিব FeCl3 আগত কি দিব লাগিব 2 আৰু এফালে H2 হাইড্ৰজেন গেছৰ আগত কি দিব লাগিব 3 দিব লাগিব সহজ ইমান টান নহয় তাৰ পাছতে 6 নম্বৰ এলকহল আৰু গ্লুকোজৰ দৰে যৌগবোৰতো হাইড্ৰজেন থাকে কিন্তু সিহঁতক এচিড হিচাপে শ্ৰেণীভুক্ত কৰা হোৱা নাই এলকহলক বা গ্লুকোজ এইবোৰক আমি এচিড বুলি নকওঁ যদিও তাত হাইড্ৰজেন থাকে কিয় নকওঁ চাবা ইয়াৰ একদম সহজকৈ এক্সপেৰিমেণ্ট এটা কৰি থোৱা হৈছে ইয়াত এটা পাত্ৰ লোৱা হৈছে প্ৰথম কথা এইটো এটা পাত্ৰ সেই পাত্ৰটোত এটুকুৰা কৰ্ক লোৱা হৈছে ৰবৰৰ কৰ্ক তোমালোকে জানা চিনি পোৱা তাতে গজাল দুটা লোৱা হৈছে সেই গজাল দুটাক বেটেৰীৰ লগত সংযোগ কৰা হৈছে এনেকৈ বেটেৰীৰ লগত সংযোগ কৰা হৈছে খালি বেটেৰীৰ লগত সংযোগ কৰিলে তাত বেটেৰীৰ মাজে চাৰ্কিটটোৰ মাজেদি কাৰেণ্ট গৈছে নাই সেইটো চাবলৈ আমাক বাল্ব এটা লাগিব সেই বাল্বটো লগাই ল'লোঁ আৰু এফালে চাবি এটা দি ল'লোঁ ছুইচ এটা দি ল'লোঁ তাৰপিছতে আমি চাইছোঁ আমি এই পাত্ৰটোত HCl দি চাম আমি এই পাত্ৰটোত ধৰি লোৱা সালফ্ৰিক এচিড দি চাম এই পাত্ৰটোত আমি গ্লুকোজ দি চাম আৰু এই পাত্ৰটোতে আমি কি দি চাম এলকহলো দি চাম এতিয়া ইয়াত ধুনীয়াকৈ লিখা আছে এটা কৰ্কৰ ওপৰত দুটা গজাল মাৰি কৰ্কটো 100 মিলিলিটাৰ বিকাৰ এটাত ৰখা হ'ল গজাল দুটা এটা বাল্ব আৰু এটা ছুইচ আৰু এটা 6 ভল্ট বেটেৰীৰ সৈতে সংযোগ কৰা হ'ল ঠিক আছে বেটেৰীৰ লগতো সংযোগ কৰিছে তেতিয়াহে কাৰেণ্ট পাছ হ'ব বিকাৰটোত অলপ HCl ঢালি ছুইচটো অন কৰাত বাল্বটো জ্বলি উঠিল বিকাৰটোত যেতিয়া HCl হাইড্ৰক্লৰিক এচিড দিয়া হ'ব তেতিয়া তাত কি হ'ব যিটো বাল্ব আছে সেই বাল্বটো জ্বলি যাব সেই বাল্বটো জ্বলিব কিন্তু কথাটো হ'ল লঘু হাইড্ৰক্লৰিক এচিড দিয়াৰ সলনি যদি আমি এলকহল আৰু গ্লুকোজ দি দিওঁ এলকহল দি চালোঁ নাই বাল্ব নজ্বলিলে আকৌ গ্লুকোজো দি চালোঁ গ্লুকোজ দিলেতো বাল্ব নজ্বলিলে তেতিয়া আমি কি বুজিলোঁ যে হাইড্ৰক্লৰিক এচিডে নিশ্চয় তাত যিটো দ্ৰৱ গঠন হৈছে সেই দ্ৰৱণটোত হাইড্ৰজেন আয়ন এৰি দিছে হাইড্ৰক্লৰিক এচিডে এৰি দিব পাৰিছে
সেইটো কাৰণে হাইড্ৰক্লৰিক এচিডক কি বুলি কোৱা হয় এচিড বুলি কোৱা হয় কিন্তু গ্লুকোজ আৰু এলকহল যদি দিওঁ সেই এলকহল বা গ্লুকোজে হাইড্ৰজেনটো এৰি দিব নোৱাৰে অতি সহজে যদি এৰি দিব নোৱাৰে তেতিয়াহ'লে তাৰ মাজেদি কি নহ'ব তাৰ মাজেদি বিদ্যুৎ প্ৰবাহ চালিত হ'ব নোৱাৰিব বিদ্যুৎ প্ৰবাহ যদি চালিত হ'ব নোৱাৰে তেতিয়াহ'লে আমি গ্লুকোজ আৰু এইফালে তোমাৰ এলকহল সেই দুটাক এচিড বুলি ক'ব পাৰিম জানো নোৱাৰোঁ বাছ হৈ গ'ল ইমানখিনি কথাই সেইখিনি কথাই সুন্দৰকৈ লিখিব লাগে ইয়াত ধুনীয়াকৈ লিখি থোৱা আছে মই আকৌ এবাৰ দেখাই দিছোঁ তোমালোকক চিত্ৰটো ধুনীয়াকৈ আঁকিবা এইটো চিত্ৰ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিলে স্ক্ৰীনশ্বট মাৰি ল'বলৈ দিছোঁ মাৰি লোৱা মাৰিছানে ঠিক আছে তাৰপাছত আমি নেক্সটখিনি মই তোমাক দেখুৱাই দিছোঁ এনেকৈ লিখিব লাগিব চাই লোৱা ঠিক আছে বাৰু এতিয়া এই অংশটোলৈ যাওঁ এইটো হ'ল এতিয়া আমি 7 নম্বৰ প্ৰশ্নলৈ যাওঁ 7 নম্বৰ প্ৰশ্নটো চাবা পাতিত পানীয়ে ডিষ্টিল ৱাটাৰ পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয় পাতিত পানী যে থাকে তাত কোনো ধৰণৰ আয়নেই নাথাকে আয়ন থাকিলেহে বিদ্যুৎ প্ৰবাহ চালিত কৰিব পাৰিব আয়নেই নাই অকল পানী আছে পানীৰ অণু আছে তেতিয়াহ'লে তাৰ মাজেদি বিদ্যুৎ প্ৰবাহ কেনেকৈ চালিত হ'ব গতিকে পাতিত পানীত আয়ন নাথাকে মুক্ত আয়ন নাথাকে কিন্তু বৰষুণৰ পানী যে আহে বৰষুণৰ পানীত কি হয় তাত হাইড্ৰজেন আয়ন হওক বা তোমাৰ কিছুমান মিনাৰেল হওক সোডিয়াম থাকিব পাৰে তাৰপাছতে নাইট্ৰেট থাকিব পাৰে বিভিন্ন ধৰণৰ আয়ন থাকিব পাৰে আৰু বৰষুণৰ পানীত যদি তেনেকুৱা ধৰণৰ আয়নবোৰ থাকে তেতিয়া সেই আয়নবোৰে কি কৰিব পাৰিব আয়নবোৰ প্ৰবাহিত হ'ব পাৰিব আয়নবোৰ যেতিয়া প্ৰবাহিত হৈ থাকিব পানীৰ মাজেৰে তেতিয়া তাৰ মাজেদি বিদ্যুৎ প্ৰবাহ চালিত হ'ব পাৰিব গতিকে গোটেই বস্তুটো আয়নৰ লগত কথা য'ত মুক্ত আয়ন থাকিব সেই আয়নবোৰে বিদ্যুৎ প্ৰবাহ চালিত কৰিব পাৰিব যদি মুক্ত আয়ন নাথাকে তেতিয়াহ'লে বিদ্যুৎ প্ৰবাহ চালিত কৰিব নোৱাৰে সেইটো হৈ গ'ল 8 নম্বৰ প্ৰশ্নলৈ আহিছোঁ পানীৰ অনুপস্থিতিত এচিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয় পানীৰ অনুপস্থিতিত এচিডে H+ বা H3O+ আয়ন উৎপন্ন কৰিব নোৱাৰে পানী থাকিলেহে এৰিব পানী থাকিলেহে হাইড্ৰজেন এৰিব পানী যদি নাথাকে হাইড্ৰজেন ক'ৰ পৰা এৰিব হাইড্ৰজেনো নোৱাৰে হাইড্ৰডিয়াম আয়নো গঠন কৰিব নোৱাৰে যদি নোৱাৰে তেতিয়াহ'লে পানীৰ অনুপস্থিতিত এচিডে নিজৰ এচিডিক যিটো ধৰ্ম আছে বা আম্লিক যিটো ধৰ্ম আছে সেই ধৰ্মটো দেখুৱাব নোৱাৰে 9 নম্বৰ 5টা দ্ৰৱ ABCD আৰু ইক সাৰ্বজনীন সূচকেৰে পৰীক্ষা কৰাত pHৰ মান ক্ৰমে 4, 1, 11, 7 আৰু 9 টোটেল 5টা বস্তু আছে দেই দেখুৱাইছিল কোনটো দ্ৰৱ প্ৰসম হ'বলৈ হ'লে pH একদম 7 হ'ব লাগিব 7 হোৱা এটাই আছে এইকেইটাৰ নাম লিখি ল'ব লাগিব দেই মই নামকেইটা লিখি লৈছোঁ নহ'লে প্ৰব্লেম হৈ যাব ABCD কৈছে ন 4টো হৈছে A তাৰপিছতে 1 থাকিলে হ'ব B তাৰপিছতে 11 থাকিলে হ'ব C 7 থাকিলে হ'ব D আৰু 9 থাকিলে হ'ব E এতিয়া তোমালোকে বুজিবলৈ চেষ্টা কৰা প্ৰসম হ'বলৈ হ'লে pH কিমান হ'ব লাগিব 7 হ'ব লাগিব pH 7 কাৰ D হয় সেইটো কাৰণে প্ৰসমত কি লিখা আছে D লিখা আছে তীব্ৰ ক্ষাৰকীয় হ'বলৈ হ'লে 14ৰ ওচৰৰ pH হ'ব লাগিব 14ৰ ওচৰৰ pH কি আছে 11 আছে সেইটো কাৰণে তীব্ৰ কি আহিলে ক্ষাৰকীয় সেইটো আহিলে C তাৰপাছতে তীব্ৰ আম্লিক হ'বলৈ হ'লে 0ৰ ফালে থাকিব লাগিব যিমানেই 1ৰ ওচৰত থাকে সিমানেই আম্লিক 1ৰ ওচৰত আছে কি আছে একেই আছে চোন 1 কোনটো হয় 1 pH কাৰ হয় বিৰ হয় গতিকে তীব্ৰ আম্লিক কি হ'ব বি হ'ব নেক্সট আহিলে মৃদু আম্লিক মানে আম্লিক হয় কিন্তু মৃদু হয় ইমান ষ্ট্ৰং এচিড নহয় আৰু ইমান ষ্ট্ৰং এচিড নহ'লে 7তকৈ তলত থাকিব 7ৰ ওচৰে পাজৰে থাকিব 7ৰ ওচৰে পাজৰে কি আছে 4 আছে 4 কি হয় 4A হয় গতিকে সেইটো হৈছে মৃদু আম্লিক তাৰপাছতে আহিলে মৃদু ক্ষাৰকীয় 7ৰ ওচৰত থাকিব খালি 7তকৈ ডাঙৰ হ'ব লাগিব 7তকৈ ডাঙৰ আৰু 7ৰ ওচৰত থকা কি আছে 9 আছে গতিকে সেইটো হ'ব ই একদম ধুনীয়াকৈ সুন্দৰকৈ প্ৰশ্নটো দি থোৱা আছে আৰু তোমালোকে প্ৰশ্ন চালেই গম পাবা যে তাৰ উত্তৰটো কি হ'ব হ'ল বাৰু এতিয়া আমি যাওঁ 10 নম্বৰ প্ৰশ্নলৈ 10 নম্বৰ প্ৰশ্ন চোৱা তোমালোকে 10 নম্বৰত কি লিখা আছে পৰীক্ষা নল A আৰু Bত সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিতা লোৱা হ'ল পৰীক্ষা নল Aত হাইড্ৰক্লৰিক এচিড আৰু পৰীক্ষা নল Bত এচিটিক এচিড যোগ কৰা হ'ল এচিড দুটাৰ গাঢ়তাও একে পৰিমাণৰে লোৱা হৈছে বাপৰে কোনটো পৰীক্ষা নলত বেছি বেগেৰে বুৰবুৰণি ওলাব আৰু কিয় ইয়াতে এচিডিক ষ্ট্ৰেংথটো চাব লাগিব কোনটো বেছি তীব্ৰ এচিড আৰু কোনটো লঘু এচিড তীব্ৰ আৰু মৃদু বুলি ক'ব পাৰি তীব্ৰ আৰু মৃদু ষ্ট্ৰং আৰু উইক তীব্ৰ হৈছে হাইড্ৰক্লৰিক এচিড গতিকে হাইড্ৰক্লৰিক এচিডৰ বিক্ৰিয়াটো বেছি হ'ব
আৰু ইফালে কি আছে এচিটিক এচিড অৰ্গেনিক এচিড হয় দেই কাৰ্বন থকা এচিডবোৰ জেনেৰেলি অৰ্গেনিক এচিড হয় আৰু অৰ্গেনিক এচিডবোৰ উইক এচিড হয় মৃদু এচিড হয় মৃদু অম্ল গতিকে এচিটিক এচিডে যিমান বেছিকৈ বিক্ৰিয়া কৰিব তাতকৈ বহুত বেছিকৈ হাইড্ৰক্লৰিক এচিডে বিক্ৰিয়া কৰিব সেইটো কাৰণে কোনটো পৰীক্ষা নলত বেছি বেগেৰে বুৰবুৰণি ওলাব সেইটো সুধিছে কোনটো হ'ব য'ত হাইড্ৰক্লৰিক এচিড আছে আৰু হাইড্ৰক্লৰিক এচিড ক'ত আছে এত আছে সেইটো কাৰণে লিখা হৈছে পৰীক্ষা নল এত বেছি বুৰবুৰণি ওলাব কাৰণ পৰীক্ষা নল এত থকা HCl ৰ তীব্ৰতা পৰীক্ষা নল বিত থকা এচিটিক এচিডতকৈ বেছি মই যিখিনি কথা কৈছোঁ সেইখিনি কথাই ইয়াত লিখি থোৱা আছে তোমালোকে এবাৰ চাই ল'বা আৰু নিজৰ ভাষাৰে লিখিবলৈ চেষ্টা কৰিবা মই লিখাৰ ধৰণেই যে একজেক্টলি সেইটোৱেই লিখিব লাগিব সেইটো নহয় তোমালোকে নিজৰ ভাষা প্ৰয়োগ কৰিব পাৰা সেই কথাটো মনত ৰাখিবা বিজ্ঞানত নিজৰ ভাষা প্ৰয়োগ কৰিবা নিজৰ শব্দ লিখিবা কিন্তু কিছুমান কথা লিখিবলৈ কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ কিছুমান বিশেষ শব্দৰ প্ৰয়োগ হয় সেই শব্দখিনি যদি ব্যৱহাৰ কৰি তোমালোকে বাক্যবোৰ সুন্দৰকৈ লিখিব পাৰা তেতিয়াহ'লে নিশ্চয় প্ৰশ্নটোৰ উত্তৰ শুদ্ধই হ'ব এতিয়া আমি 11 নম্বৰ প্ৰশ্নলৈ আহোঁ কেঁচা গাখীৰৰ pH ৰ মান 6 কেঁচা গাখীৰৰ pH ৰ মান 6 যদি 6 হয় তেতিয়াহ'লে অকণমান কি হ'ব ক্ষাৰকীয় হ'ব ই দৈত পৰিণত হ'লে pH সলনি হ'বনে ব্যাখ্যা কৰা এতিয়া দৈ হৈছে টেঙা দৈলে যদি পৰিৱৰ্তন হয় নিশ্চয় কি হ'ব এচিডিক হ'ব কেঁচা গাখীৰৰ pH ৰ মান 6 হয় ই দৈত পৰিণত হ'লে pH ক্ৰমান্বয়ে কমিব কাৰণ দৈ এচিড ধৰ্মীয় হয় কেঁচা গাখীৰ যিমানেই দৈলৈ পৰিৱৰ্তন হ'ব সিমানেই pH ৰ মান কি হৈ আহিব কমি আহিব pH ৰ মান যিমানেই কমি আহিব যেটো টেঙা অনুভৱ সেই টেঙা অনুভৱটো কি হ'ব বেছিকৈ হ'ব 12 নম্বৰ প্ৰশ্ন এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং সোডা যোগ কৰিলে সামান্য পৰিমাণৰ একদম সামান্য পৰিমাণৰ বেকিং সোডা যোগ কৰি দিলে কিয় তেওঁ কেঁচা গাখীৰৰ pH ৰ মান 6 পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল'লে 6 পৰা সামান্যভাৱে ক্ষাৰকীয় মানে 6তকৈ আৰু pH টো কি কৰিলে বঢ়াই দিলে যদি pH টো বঢ়াই দিছে তেতিয়াহ'লে আম্লিক হ'বলৈ টাইম লাগিব মানে কি গাখীৰখিনি বেছি সময়লৈ ভাল হৈ থাকিব সেই কথাখিনিকে ইয়াত লিখা হৈছে এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং সোডা যোগ কৰিলে তেওঁ কেঁচা গাখীৰৰ pH ৰ মান 6 পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল'লে এনে কৰিলে তেওঁৰ গাখীৰখিনি দৈত পৰিণত হ'বলৈ অধিক সময়ৰ প্ৰয়োজন হ'ব তেওঁ গাখীৰখিনি বিক্ৰী কৰিবলৈ অধিক সময় পাব গতিকে গাখীৰখিনি বিক্ৰী কৰিবলৈ অধিক সময় পাবলৈ গাখীৰখিনি কি কৰি ল'ব লাগে ক্ষাৰকীয় কৰি ল'ব লাগে তাৰপিছতে আহিলে বি যিহেতু গোৱালজনে গাখীৰত বেকিং সোডা যোগ কৰি সামান্যভাৱে ক্ষাৰকীয় কৰি ল'লে সেয়েহে গাখীৰখিনি দৈলৈ পৰিণত হোৱা প্ৰক্ৰিয়াত উৎপন্ন হোৱা এচিডক অতিৰিক্ত ক্ষাৰকে প্ৰশমিত কৰিব সেইবাবে এই গাখীৰখিনি দৈত পৰিণত হ'বলৈ বেছি সময় লাগে প্ৰশ্নটো কি আছিলে এই গাখীৰখিনি দৈত পৰিণত হ'বলৈ বেছি সময় লাগে কিয় কাৰণ তাত কি কৰি পেলালে বেছ দি দিলে ন বেছ মানে খাৰ দি দিয়াৰ লগে লগে কি হৈ গ'ল বস্তু তাৰ pH টো বাঢ়ি গ'ল pH টো যদি বাঢ়ি যায় তেতিয়া pH টো কমোতে সময় লাগিব আৰু যিমানেই সময় বেছিকৈ লাগিব সিমানেই গোৱালজনৰ কাৰণে ভাল কাৰণ গোৱালজনে টাইম পাব সেই গাখীৰখিনি বিক্ৰী কৰিবলৈ গতিকে তেনেকুৱা ধৰণৰ কথা সেই কথাখিনি লিখিলেই হ'ল 13 নম্বৰ প্ৰশ্ন প্লাষ্টাৰ অফ পেৰিজক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থ'ব লাগে কিয় ব্যাখ্যা কৰা ধুনীয়া এটা প্ৰশ্ন এই প্ৰশ্নটো আহে প্লাষ্টাৰ অফ পেৰিছৰ ফৰ্মুলা জিপছামৰ ফৰ্মুলা এই ফৰ্মুলাবোৰ তোমালোকে মনত ৰাখিব লাগিব চেপ্টাৰটোত বহুতখিনি কথা আছে এই কথাখিনি যদি তোমালোকে গুৰুত্ব সহকাৰে চোৱা নহয় তেতিয়া তোমালোকে এই চেপ্টাৰটোত মাৰ্কছ হেৰুৱাবলগীয়া একোৱেই নাই আৰু প্ৰশ্ন সদায় চেপ্টাৰৰ ভিতৰৰ পৰা আহিব গতিকে তোমালোকে চিন্তা কৰিব নালাগে বাহিৰৰ বস্তু একো নাহে তোমালোকৰ ৰেডি থাকিবা চেপ্টাৰৰ প্ৰত্যেকটো কনচেপ্ট লৈ পেলাই তেতিয়া একেবাৰে সহজ হৈ পৰিব এতিয়া আমি যাওঁ প্লাষ্টাৰ অফ পেৰিছ পানীৰ সংস্পৰ্শলৈ আহিলে ই জিপছামলৈ পৰিৱৰ্তিত হৈ টান গোটা পদাৰ্থত পৰিণত হয় একদম বহুত দৰকাৰী কথা এইটো CaSO4.12H2O এইখিনিলৈকে CaSO4.12H2O এইটো হৈছে প্লাষ্টাৰ অফ পেৰিছ তাৰ লগত 1/2H2O যদি যোগ হৈ যায় মানে ওচৰত কেনেবাকৈ পানী আহি যায় পানী হ'লে CaSO4.2H2O হৈ যাব আৰু 2H2O হৈ যোৱাৰ লগে লগে সেইটো হৈ যাব জিপছাম আৰু জিপছামটো গোটা পদাৰ্থ হয় গতিকে জিপছামলৈ পৰিণত হ'বলৈ প্লাষ্টাৰ অফ পেৰিছক পানীৰ পৰা আঁতৰত ৰখা হয় জিপছামলৈ যাতে পৰিণত নহয় তাৰ কাৰণে এই যেটো প্লাষ্টাৰ অফ পেৰিছ আছে এই প্লাষ্টাৰ অফ পেৰিছক আঁতৰত ৰখা হয় পানীৰ পৰা এনে হ'লেই ব্যৱহাৰ উপযোগী হৈ নাথাকে সেয়েহে প্লাষ্টাৰ অফ পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থ'ব লাগে একদম সঁচা কথা যিখিনি কথা আমি দৈনন্দিন জীৱনত দেখি থাকোঁ প্লাষ্টাৰ অফ পেৰিছৰ লগত যাৰ সংস্পৰ্শ আছে প্লাষ্টাৰ অফ পেৰিছৰ লগত যিসকলে কাম কৰে তেওঁলোকে বহুত ভালদৰে জানে এতিয়া 14 নম্বৰ প্ৰশ্ন প্ৰশমন বিক্ৰিয়া কি দুটা উদাহৰণ দিয়া প্ৰশমন বিক্ৰিয়া কি হয় সুধিছে দুটা উদাহৰণ দিবলৈ কৈছে উদাহৰণ দিম আমি তাৰপিছতে সুধিছে যে বেকিং সোডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা একদম দৰকাৰী প্ৰশ্ন এটা দেই এটা টান প্ৰশ্ন নহয় কিন্তু ভাল প্ৰশ্ন হয় গতিকে তোমালোকে কৰিবতো লাগিবই এতিয়া
প্ৰথমটো কি আছে এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত লৱণ আৰু পানীৰ উৎপন্ন হয় এচিড আৰু ক্ষাৰক যদি থাকে সিহঁতৰ মাজত যিটো বিক্ৰিয়া হয় সেই বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয় এই বিক্ৰিয়াকে কি বুলি কোৱা হয় প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় এতিয়া কথাটো হ'ল উদাহৰণ দিবলৈ কৈছে প্ৰশমন বিক্ৰিয়াৰ দুটা উদাহৰণ দিয়া হৈছে এইটো তীব্ৰ ক্ষাৰ আৰু তীব্ৰ এচিড মাজত বিক্ৰিয়া হৈ পেলাই এটা লৱণ প্ৰস্তুত হৈছে আৰু পানী প্ৰস্তুত হৈছে বিক্ৰিয়াটো ইয়াত ধুনীয়াকৈ লিখি থোৱা হৈছে তোমালোকে চাই ল'বা সমীকৰণৰ সহায়ত বিক্ৰিয়াটো ধুনীয়াকৈ বুজাই থোৱা আছে কোনটো অৱস্থাত আছে সেইখিনিলৈকে তোমালোকক ডিটেইলছ দি থোৱা আছে এইকেইটা খালি মনত ৰাখিব লাগিব আৰু এইকেইটা একেবাৰে বেছিক কুৱেশ্যন হয় আৰু বেছিক কেমিকেল ৰিয়েকশ্যন হয় বুলি ক'ব লাগিব এইকেইটাতো তোমালোকে মনত ৰাখিব পাৰিবা ইজিলি নেক্সট আহিলে নাইট্ৰিক এচিড আৰু পটাছিয়াম হাইড্ৰক্সাইড এইটো হৈছে এচিড আৰু এইটো হৈছে বেছ ইহঁতৰ মাজত বিক্ৰিয়া হয় পটাছিয়াম নাইট্ৰেট আৰু এইফালে পানী উৎপন্ন হয় এইটো এটা প্ৰশমন বিক্ৰিয়া গতিকে দুটা বিক্ৰিয়া পাই গ'লোঁ নেক্সট আহিলে কাপোৰ ধোৱা ছ'ডাৰ ব্যৱহাৰ দুটা লিখিবলৈ কৈছে গতিকে দুটাটো লিখিবই লাগিব কাঁচ চাবোন আৰু কাগজ উদ্যোগত ব্যৱহাৰ কৰা হয় কাঁচ হওক মানে গ্লাছ চাবোন হওক নাইবা কাগজ এই উদ্যোগবোৰত কি কৰা হয় কাপোৰ ধোৱা ছ'ডা ব্যৱহাৰ কৰা হয় আৰু ছেকেণ্ডটো জানাই ঘৰুৱা চাফাই কামত আমি কি কৰিব লাগিব কাপোৰ ধোৱা ছ'ডা ব্যৱহাৰ কৰিব লাগিব কাপোৰ চাফা কৰিবলৈ কাপোৰ ধোৱা ছ'ডা ব্যৱহাৰ কৰোঁৱেই সেই কথাখিনিয়ে আছে নেক্সট আহিলে বেকিং ছ'ডাৰ ব্যৱহাৰ কৰি বেকিং পাউডাৰ প্ৰস্তুত কৰা হয় বহুত দৰকাৰী বেকিং ছ'ডা ব্যৱহাৰ কৰি বেকিং পাউডাৰ প্ৰস্তুত কৰা হয় কিন্তু ইয়াত আৰু এটা কথা আছে দেই বেকিং ছ'ডাৰ লগত কি মিহলি কৰি পেলাই বেকিং পাউডাৰ প্ৰস্তুত কৰা হয় সেইটো এটা দৰকাৰী প্ৰশ্ন তোমালোকে চাবা তাৰপাছতে আহিলে 2 নম্বৰ ইয়াক ছ'ডা এচিড অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয় যিটো আমি অগ্নি নিৰ্বাপক যন্ত্ৰ ব্যৱহাৰ কৰোঁ সেই অগ্নি নিৰ্বাপক যন্ত্ৰত আমি বেকিং ছ'ডা ব্যৱহাৰ কৰিব লগা হয় গতিকে চেপ্টাৰটোত বহুত দৰকাৰী প্ৰশ্ন আছে আৰু ইয়াৰ মানে এই চেপ্টাৰটোত যিখিনি কনচেপ্ট আছে নহয় সেই কনচেপ্টখিনি আমাৰ ডেইলি লাইফত লাগি থাকে দাঁতৰ এচিডিটিৰ কথা মানে দাঁতটো কেনেকুৱা হয় যে আমি বস্তু যদি খাই থাকোঁ তেতিয়া ভিতৰত কি হয় দাঁতৰ pHটো কমি পেলাই এচিডিক হৈ যায় সেই এচিডিক ধৰ্মটো নাইকিয়া কৰিবলৈ আমি ক্ষাৰক হিচাপে টুথপেষ্ট ব্যৱহাৰ কৰিব লাগে যাতে আমাৰ দাঁতত পোকে নাখায় বা বেক্টেৰিয়াই আমাৰ দাঁতৰ অপকাৰ নকৰে তেনেকুৱা ধৰণৰ কথা আছে তাৰপাছতে এচিডিটিৰ কথা আছে এইটো বহুত ভাল লগা এটা চেপ্টাৰ মানে ইয়াৰ ডেইলি এপ্লিকেশ্যন আছে তোমালোকে যিবোৰ বস্তু খালে টেঙা পোৱা সেইবোৰ হৈছে